এই ল'ৰাটোৱে মাৰ্বল মাৰি আছে এইটোৱে আৰু এই এটা আছে এইফালে ল'ৰা আৰু এইফালে আছে এইটো ছোৱালী আৰু এইফালে এটা ল'ৰা দেখা পাইছে আমাৰ দুইজনী আইতা আছে এইজনী আইতাই তামোল খুন্দি আছে আৰু এইজনী আইতাক তামোলটো দি আছে হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই এখন এনেকুৱা পাৰ্ক দেখাব ওলাইছোঁ আপোনালোকক এইখন পাৰ্ক আছে শুৱালকুছিত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক তেতিয়াহ'লে মই দেৰি নকৰোঁ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ গেটখন এতিয়া মই ভিতৰত সোমাই যাব লাগিব ভিতৰত সোমাই গৈ আছোঁ আহক মোৰ লগত সোমাইকে আপোনালোকে দেখা পাব এইফালে এই চাৰিটা মূৰ্তি আছে আপোনালোকে দেখিছেনে এই ল'ৰা ছোৱালী চাৰিটা কি ধুনীয়াকৈ খেলি আছে আমি যে সৰুতে খেলিছিলোঁ মাৰ্বল এই তেনেকৈ এই ল'ৰাটোৱে মাৰ্বল মাৰি আছে এইটোৱে আৰু এই এটা আছে এইফালে ল'ৰা আৰু এইফালে আছে এইটো ছোৱালী আৰু এইফালে এটা ল'ৰা তাৰমানে এইটো কথা এইটোৱে বুজাব যায় যে আমি যে সৰুতে খেলিছিলোঁ এনেকৈ মাৰ্বল গোটাই সৰু ল'ৰা ছোৱালী মিলি কেনে ঠিক তেনেকুৱা নিচিনাকৈ ইহঁতে খেলি আছে পাৰ্কখনত আহি মোৰ এনেকুৱা মনটো ভাল লাগিছে কি ক'ম আৰু ভিতৰত বহুত বস্তু আছে আপোনালোকক মই সকলোবোৰ বস্তু দেখাই দি আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টোকে চাই থাকক আৰু আপোনালোকে নিজে মজা লওক দেখা পাইছে আমাৰ দুইজনী আইতা আছে এইজনী আইতাই তামোল খুন্দি আছে আৰু এইজনী আইতাক তামোলটো দি আছে একদম কি ক'ম আৰু মোৰ ক'ব সঁচাকৈ ভাষা নাই ইমানেই ধুনীয়া লাগিছে এই আইতা দুজনীক আইতা ব্যস্ত বোলাক এনেকৈ থকা সদায় হাঁহি হাঁহি মোৰ পিছফালে এই দুটা ষাঁড় গৰু দেখা পাইছে আপোনালোকে ষাঁড় গৰু আৰু এইবিলাক বস্তু দেখা পাই মোৰ এনেকুৱা লাগিছে যে মই আজি ৰাস চাব আহিছোঁ এই পাৰ্কত অহা নাই সেনেকুৱা হাম লাগিছে আপোনালোকে চাওকচোন সঁচাকৈ বৰ মৰম লাগিছে এই ষাঁড় গৰুকেইটা মোৰ পিছফালে এই দুটা কুকুৰ দেখা পাইছে আপোনালোকে চাওক এই দুটা কুকুৰক কি ধুনীয়াকৈ ইয়াতে পাৰ্কত ৰাখি থৈ দিছে মানে এনেকুৱা লাগে যে অৰিজিনেল একদম হুবহু দেখাত কিবা এটা বহুত ধুনীয়া হয় আৰু আছে বহুত দেখাব লগা আপোনালোকক দেখাওঁ মই সেইবিলাকো মই অকণমান জুলনাখনত জুলি আছোঁ সঁচাকৈ ক'ব গ'লে জুলনাখনত জুলি মোৰ এনেকুৱা লাগিছে সৰুকালৰ সকলোবোৰ কথাই মনত পৰি গৈছে আপোনালোকে এদিন এনেকৈ জুলি চাবচোন সৰুকালৰ সকলোবোৰ কথাই মনত পৰিব আমি যি গতিকে পাৰ্কত আহিছোঁ ইয়াতে মোৰ লগত আছে মাহী আৰু বা আৰু মাহীৰ লগত একচুৱেলি মই আহিছোঁ মাহী আৰু বা কিবা এটা ক'ব পাৰ্কত আহিলোঁ ভালে লাগিছে ইমান ভাল লাগিছে যে ক'বলৈ ভাষাই নাই আৰু ইমানেই ভাল লাগিছে সঁচাকৈ শুৱালকুছিত এইখন এনেকুৱা ধুনীয়া ইমানেই ধুনীয়া এখন পাৰ্ক আছে আপোনালোকে যদি কেতিয়াবা আহে নিশ্চয় আপোনালোকক নিজে ক'ব যে কিমান ভাল লাগিছে এই চুইমিং পুলটোত জাপ দিম আৰু আপোনালোকে চাই থাকক ফাইনেলি মই ইয়াৰ তলত জাপ দিছোঁ আৰু ভাগ্য ভাল পানী নাই একদম কি ক'ম আৰু পানী নাই কাৰণে বাচি গ'লোঁ পানী থকা হ'লে একদম মানে তল নগ'লোঁ হয় হাফ হ'ল হয় চাওক আপোনালোকে পৰিৱেশটো ইমানেই ধুনীয়া এটা পৰিৱেশ এইখিনিত ইমানেই ধুনীয়াকৈ ৰাখিছে একদম মানে কি ক'ম আৰু বৃন্দাবনৰ নিচিনাকৈ ৰাখি থৈছে ইমানেই ভাল লাগিছে বিদ্যা ক'ব ভাষা নাই সেইখন গেটখন দেখিছে তাৰে পিছফালে এটা ধুনীয়া চুইমিং পুল আছে আৰু বলকচোন চুইমিং পুলটো চাওঁ সঁচাকৈ বহুত ধুনীয়া মই চাই কাৰণে মই ভবা নাছিলোঁ যে এটা চুইমিং পুল আছে কিন্তু চালোঁ যে ইমানেই ধুনীয়া এখন চুইমিং পুল আছে কিন্তু একচুৱেলি কাপাল বেয়া এয়া তালা মাৰা আছে কিন্তু মই কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ ৱাও কি মজা চুইমিং পুল আপোনালোকে নিজে ভাবি চাওকচোন মনেদি আপোনালোকৰ যদি ঘৰত এই চুইমিং পুলটো থাকিল হয় আপোনালোকে কেনেকৈ গাঁও ধুল হয় মই কিন্তু তামান ধুলোঁ হয় এই ঘৰটোত যাম আৰু আপোনালোকে জানে শুৱালকুছিত কিহৰ কাৰণে বিখ্যাত হয় আপোনালোকক মই সেইখিনি বস্তু দেখাৰ কাৰণে ট্ৰাই কৰিম আৰু ট্ৰাই এইটো কাৰণে কৰিব লগা হ'ল ভিতৰত লাইন নাই আন্ধাৰ হ'ব পাৰে আপোনালোকক মই দেখাই আছোঁ কিখিনি পাৰোঁ আপোনালোকে আহক মোৰ লগত ভিডিঅ'টো চাই থাকক আপোনালোকে দেখিছে চকৰি পেৰা আৰু এইফালে আছে মুগা আপোনালোকে জানে শুৱালকুছিত পাট কাপোৰৰ কাৰণে বিখ্যাত এজনীয়ে ইয়াতে মুগা কাটি আছে আৰু এই আইতাজনী ইয়াতে মুগা সিজাই আছে এইবিলাক ইয়াতে বিভিন্ন ধৰণৰ মুগা পলু প্ৰতিপালন আছে আপোনালোকক মই ভালকৈ দেখাব পৰা নাই লাইন নোহোৱাৰ কাৰণে যিখিনি পাৰিছোঁ আপোনালোকক ট্ৰাই কৰিছোঁ এইটো হয় গাই গৰু গোহালি এইটো আৰু এইফালে দামৰা গৰু এইটো গাখীৰ খাই আছে
এইবিলাক পাট মুগাৰৰ কাপোৰ হয় আপোনালোকে দেখিছে এই তিৰোতাটো দেখিছে আপোনালোকে এই তিৰোতাটোই ইয়াতে পাট লৈ আছে পাট সূতা লৈ আছে এইফালে মহুৰা ফুৰাই আছে তলত আপোনালোকে দেখিছে আৰু এইজন মানুহ দেখিছে ইয়াতে ড্ৰাম হয়তো আৰু এই ড্ৰামটোত বাতি গাড়ী আছে এইবিলাক পাটৰ কাপোৰ যে বুব এইবিলাক ববিন হয় ইয়াতে ধুনীয়াকৈ দুইজন আছে মহিলা আৰু ইয়াতে বহি বহি দুইজনেও ধুনীয়াকৈ বোৱা তুলি আছে আপোনালোকে দেখিছে ইয়াতে ঢেঁকীশাল দেখিছে ধুনীয়াকৈ ইয়াতে ধান বানি আছে আৰু এইফালে এজনী আছে ঢেঁকী দি আছে এইজনী ধুনীয়াকৈ হাঁহি হাঁহি ঢেঁকী দি আছে এইজন মানুহজন দেখিছে একদম অৰিজিনেল মানুহ নিচিনা পায় কিন্তু আন্ধাৰ কাৰণে মই নিজে চক খাইছোঁ চাওক এইখন শালখনত পাট কাপোৰ বৈ আছে পাটৰ কাপোৰ ইয়াতে বনাই আছে ধুনীয়াকৈ আপোনালোকে দেখিছে কি ধুনীয়া এটা পৰিৱেশ হয় এই কইনাটো ভাল লাগিছেনে ধুনীয়াকৈ হাঁহি আছে পাট কাপোৰ পিন্ধি কেনে ফেশ্বন শ্ব' কৰি আছে তাৰমানে আপোনালোকক যদি কাপোৰ লাগে এইজনী কইনাটোক সুধিবা আৰু সুধি কেনে পাট কাপোৰ অৰ্ডাৰ দিবা ইমানেই ধুনীয়া ইফালে চোৱাতে আন্ধাৰ হৈ গ'ল বহুত আৰু মই ইয়াতে মোবাইলত ফ্লাক্স জ্বলাই আপোনাৰ লগত কথা পাতি আছোঁ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ তাত সকলোতকৈ আগতে ন'টিফিকেশ্যনটো যাব তেতিয়াহ'লে আজিলৈ বাই বাই